ওৰাঙত চলিব উচ্ছেদ অভিযান 11,000 মাটিত চলিব উচ্ছেদ আজিৰ পৰা আৰম্ভ হ'ব উচ্ছেদ অভিযান নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গোটেইকেইটা খবৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ প্ৰতিদিনে চাবলৈ হ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আনহাতে যদি ভিডিঅ'টো পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব সন্ধিয়াৰ প্ৰথম খবৰটো এটা খুব ডাঙৰ খবৰ জোনমণিৰ মৃত্যুৰ তদন্ত এতিয়াও CBI লোৱা নাই আজি 15 দিন হল জোনমণিৰ মৃত্যুৰ ঘটনা কিন্তু আজিলৈকে লেহমিয়া গতিত চলি আছে জোনমণিৰ আবার মৃত্যুৰ তদন্ত CIDৰ হাতত নাই কোনো তথ্য আনহাতে আৰক্ষীৰ হাতত নাই কোনো তথ্য এই প্ৰশ্ন উত্থাপিত কৰিছে একাংশ ৰাইজে জোনমণিৰ মৃত্যুৰ তদন্ত CBI ল'ব নেকি এই মন্তব্য একাংশ ৰাইজৰ তেওঁলোকৰ প্ৰশ্ন হল CBI এতিয়াও কিয় লোৱা নাই গোচৰ তেওঁলোকে ক'লে এই পৰ্যন্ত কোনো স্পষ্টীকৰণ অহা নাই অসম আৰক্ষীৰ পৰা আৰু একাংশই বিচাৰিছে জোনমণিৰ মৃত্যুৰ ন্যায়িক তদন্ত হওক জোনমণিৰ তদন্ত গেঠলা মাৰিছে নেকি এই বুলি অভিযোগ উত্থাপিত কৰিছে একাংশ ৰাইজে পৰৱৰ্তী খবৰটো এটা খুব ডাঙৰ খবৰ আজি 30 মে অৰ্থাৎ মঙ্গলবাৰ আজিৰ পৰাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযান চলোৱাৰ বাবে 2000 অসম আৰক্ষী মোতায়েন কৰা হৈছে আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰশাসনৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু প্ৰায় 10,000 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ আৰু এই উচ্চস্থলীত মোতায়েন কৰা হৈছে প্ৰায় 2000 আৰক্ষী বিষয়া আজিৰ পৰা খেৰণী চাপৰি নুবুৰ চাপৰি আৰু হামুৰ চাপৰিত চলিব উচ্ছেদ অভিযান ইফালে কাশ্মীৰ চাপৰি লহৰি চাপৰি আৰু কাইৰাহিক চাপৰিতো চলিব ভয়ংকৰ উচ্ছেদ বন্ধু বান্ধৱীসকল কাশীকুৰি চাপৰিকে ধৰি 5খন গাঁৱত চলিব আজিৰ পৰা ভয়ংকৰ উচ্ছেদ অভিযান বন বিভাগ দৰং প্ৰশাসনে চলাব উচ্ছেদ অভিযান পৰৱৰ্তী খবৰটো এটা খুব ডাঙৰ খবৰ ৰাজ্যৰ নকল সোণ আৰু নকল নোটৰ ব্যৱসায়ীৰ সকলো তথ্য ফাদিল কৰিছিল হাসিনা বেগম নামৰ এজন মহিলাই আৰু সেইভাবে হাসিনা নামৰ এজন মহিলাক আৰক্ষীয়ে নিশা লগত লৈ গৈছে তেখেতৰ বাসগৃহলৈ এতিয়া হাসিনা নামৰ মহিলাগৰাকীয়ে নিৰাপত্তাহীনতাত ভুগিছে নিশা আৰক্ষীলৈ ঘৰত উপস্থিত হৈছে হাসিনা বেগম জীৱনৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছিল হাসিনা নামৰ এজন মহিলাগৰাকীয়ে আৰু তাৰ পাছতেই আৰক্ষীৰ নিৰাপত্তা দি ঘৰলৈ লৈ যায় হাসিনা বেগম পৰৱৰ্তী খবৰটো এটা খুব ডাঙৰ খবৰ নিৰ্বাচনৰ দিন চমু আহি অহাৰ লগে লগে আভ্যন্তৰীণ কন্দলে ঘাঁ কৰি উঠিছে বিজেপিৰ ভিতৰ চৰাত পুনৰ বিজেপিৰ পৰা পদত্যাগ কৰিলে 16জনকৈ সদস্যই সোমবাৰে সামাজিক মাধ্যমৰ সক্ৰিয় কৰ্মীৰ সৈতে মুখ্যমন্ত্ৰীৰ হোৱা বাৰ্তালাপ কাৰ্যসূচীলৈ নিয়ন্ত্ৰণ নজনোৱাৰ ক্ষোভত পদত্যাগ কৰে শিৱসাগৰ জিলা সামাজিক মাধ্যম কোষৰ বিজেপিৰ 16গৰাকী সদস্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সামাজিক মাধ্যম কোষৰ কাৰ্যকৰ্তাৰে মহানগৰ 28 মেত হিমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হৈছিল বাৰ্তালাপ সেই বাৰ্তালাপত নিয়ন্ত্ৰণ জনোৱা নহল শিৱসাগৰৰ এইসকল সদস্যক উল্লেখযোগ্য যে যি সময়ত খুদ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী উভয়ে সকলো দলীয় সদস্যৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবে বুথ পৰ্যায়ত সভা অনুষ্ঠিত কৰে ঠিক তেনে সময়তে মুখ্যমন্ত্ৰীৰ এই বাৰ্তালাপত বিভাগীয় সদস্যই আমন্ত্ৰণ নোপোৱাত স্বাভাৱিকভাৱে প্ৰশ্ন দেখা দিছে আৰু সেয়েহে এই পদত্যাগ বাৰুকে প্ৰভাৱিত কৰিব বিজেপিৰ ভিতৰ চৰাত